everyone, welcome to Sam's Zaika and Vlogs. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল। আজি হ'ল সানডে আৰু এতিয়া মই লাঞ্চ বনাই আছো। সানডে বুলি অকনমান স্পেশাল লাঞ্চ বনাই আছো। যেহেতু সানডে সবৰে ঘৰত স্পেশাল লাঞ্চ বনোৱাই হয়, আপোনালোকৰো নিশ্চয় বনাই চাগে। এতিয়া মইনো কি বনাই আছো বলকচোন আপোনালোকক দেখাও। কিচেনত যাও বলক। এয়া আজি মই বনাম বিৰিয়ানি, মটন বিৰিয়ানি আৰু বিৰিয়ানিৰ বাবে প্ৰথমতে এয়া মটনখিনি বনাই আছো। চাউলখিনি পিছত দিম আৰু বিৰিয়ানিনো মই আজি কেনেকৈ বনাও বলকচোন আপোনালোকৰ লগত ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ। ষ্টাৰ্টিঙৰ পৰা আপোনালোকক দেখাই দিওঁ মই কি কৰিলোঁ। বিৰিয়ানিৰ দুটা ৰেচিপি আগতেও এইটো চেনেলত দিয়া আছে, আপোনালোকে সেই দুটাও চাবচোন যদি কোনোবাই চোৱা নাই। মই বাৰু ডেছক্ৰিপশ্যন বক্সত লিংক দুটা দি দিম আৰু লগতে ওপৰৰ আই বাটনৰ পৰাও আপোনালোকে চাই ল'ব পাৰে। প্ৰথমতে মই এই ছাগলীৰ মাংসখিনি ভালকৈ ধুই লৈছোঁ আৰু এইখিনি মেৰিনেট কৰিম। এতিয়া মেৰিনেট কৰিবৰ বাবে এয়া দৈ দিছোঁ, 2.5 চামুচমান দৈ দিছোঁ। তাৰ পাছতে নিমখ দিছোঁ সোৱাদ অনুসৰি। নিমখ পিছত দৰকাৰ হ'লে দি দিব পাৰোঁ আৰু। এয়া হালধি দিলোঁ, জিৰা পাউডাৰ দিছোঁ প্ৰায় 1.5 চামুচমান, এচামুচ ধনিয়া পাউডাৰ, এয়া অলপ মিট মছলা দিছোঁ, আদা নহৰুৰ পেষ্ট দিলোঁ, এয়া পদিনাৰ পাত কাটি দিছোঁ। মেৰিনেট কৰোঁতে পদিনাৰ পাত দিব লাগে বিৰিয়ানী বনালে, আৰু ধনিয়াৰ পাতো অলপমান দি দিছোঁ। তাৰ পাছতে ইয়াতে মই দিছোঁ এটা বিলাহীটো সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া এই গোটেইখিনি বস্তু মই ভালকৈ মিক্স কৰিম হাতেৰে। এয়া খুব ভালকৈ মিক্স কৰিছোঁ যাতে মাংসৰ লগত গোটেইখিনি বস্তু মিক্স হৈ যায়। সানি লোৱা হৈ গ'ল। এতিয়া 20 মিনিটৰ বাবে এইখিনি থৈ দিম আৰু এতিয়া মই বিৰিয়ানী মছলা বনাই ল'ম। তাৰ বাবে এয়া দালচেনি লৈছোঁ, ইলাচি, জালুক, চফ লৈছোঁ। বিৰিয়ানী মছলাত চফ দিলে ফ্লেভাৰটো বহুত ভাল হয়। ধনিয়া গুটি, জিৰা আৰু কেইটামান লং লৈছোঁ। এই গোটেইখিনি এতিয়া মিক্সি জাৰত ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু তাৰ পাছতে এইখিনি গ্ৰাইণ্ড কৰি মছলাটো বনাই ল'ম। এতিয়া বনোৱা ষ্টাৰ্ট কৰিম। কেৰাহী এখন গৰম হ'বলৈ দি ইয়াত মিঠাতেল দিলোঁ, তাৰ পাছতে এয়া এচামুচ ঘি দিছোঁ। ঘিখিনি মেল্ট হৈ যোৱাত ইয়াতে এতিয়া গোটা মছলাবোৰ দিম। প্ৰথমতে তেজপাত 2 খিলা চিঙি দিছোঁ, এটা শুকান জলকীয়া দিলোঁ, দালচেনি দিছোঁ 2 টুকুৰা ভাঙি দিছোঁ, এয়া ইলাচি দিছোঁ 4টা, তাৰ পাছতে লং কেইটামান দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ। ভাল গোন্ধ ওলোৱাত ইয়াতে এতিয়া মই মিহিকৈ আৰু দীঘলকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। অলপমান লৰাই দিছোঁ এইখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। মিডিয়াম ফ্লেমত ফ্ৰাই কৰি আছোঁ। ইয়াতে জলকীয়া দিয়া হোৱা নাই, গতিকে মই ইয়াতে জলকীয়া দিম। এয়া কেঁচা জলকীয়া 4টামান দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। পিঁয়াজখিনি কালাৰটো চেঞ্জ হ'বলৈ এতিয়া থৈ দিম। অলপ সময় পিছত চাওক কালাৰটো চেঞ্জ হৈ আহিছে। এতিয়া ইয়াত মই মেৰিনেট কৰি যে থৈছিলোঁ মাংসখিনি, এই মাংসখিনি দি দিলোঁ। এতিয়া প্ৰথমতে মাংসখিনি খুব ভালকৈ পিঁয়াজখিনিৰ লগত মিক্স কৰি ল'ম। তাৰ পাছত আমি ভাজি থাকিম মাংসখিনি, ভাল কালাৰ অহালৈ ভাজিব লাগিব। দুটা ডাঙৰ চাইজৰ আলু মই ফালি ইয়াতে দি দিলোঁ। বিৰিয়ানীত আলু দিলে খাবলৈ খুব ভাল লাগে আৰু আলুখিনি মই আগতে ভাজি লোৱা নাই, মাংসৰ লগতে একেলগে ভাজিম, তেনেকৈয়ে আলুখিনি সিজি যাব। এনেকৈ আমি ভালকৈ মাংসখিনি ভাজি থাকিম আৰু এয়া চাওক মাংসখিনিৰ কালাৰটো লাহে লাহে চেঞ্জ হৈছে। এতিয়া মই ইয়াত বিৰিয়ানী মছলাখিনি যে বনাই লৈছিলোঁ সেইখিনি দি দিম।
অলপ বেছিকৈ দিব লাগিব মছলাটো। এয়া মই 1.5 চামুচ বিৰিয়ানী মছলা ইয়াতে দি দিছোঁ। এতিয়া এই মছলাখিনি মাংসৰ লগত মিক্স কৰি ল'ম ভালকৈ। এতিয়া মাংসখিনি অলপ সময়ৰ বাবে ঢাকনি লগাই থৈ দিম, তেতিয়া মাংসখিনি ভালকৈ সিজিব। প্ৰায় 10 মিনিটমান ল' ফ্লেমত ঢাকনি লগাই থৈ দিয়াৰ পাছত এতিয়া ঢাকনিখন গুচাই দিলোঁ। মাটনখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে আৰু আলুখিনি মই উলিয়াই দিছিলোঁ, কাৰণ আলুখিনি প্ৰায় সিজিছিলে। মাটনখিনিৰ লগত থাকিলে বেছি সিজি যাব পাৰে, সেইকাৰণে উলিয়াই দিছোঁ। এয়া চাওক, মাটনখিনি ভালকৈ এবাৰ দেখুৱাই দিছোঁ ওচৰৰ পৰা। যিহেতু বহুত সময় ভাজিছোঁ, প্ৰায় 80% মান সিজি গৈছে। এতিয়া ইয়াত মই পানী দি দিলোঁ। হেতাখনত অলপ মছলা লাগি আছে, গতিকে তাৰ ওপৰতে পানী দি দিছোঁ। তাৰ পাছত অলপ লৰাই দিম যাতে পানীৰ লগত মছলাবোৰ মিক্স হৈ যায়। আৰু পানী এতিয়া কম দিয়া হৈছে, আৰু অলপমান দিম মই। এয়া আৰু অলপ পানী দি দিছোঁ। আৰু এতিয়া মই ভালকৈ ধুই ৰখা বাসমতী চাউল ইয়াতে দি দিছোঁ। চাউলখিনি আগতে বইল কৰি লোৱা নাই, এনেকৈয়ে দি দিছোঁ। একেলগেই পানীৰে সৈতে মাংসত যিখিনি পানী দিছোঁ সেইখিনিৰে সৈতে চাউল আৰু মাংস যিখিনি সিজিবলৈ বাকী আছে একেলগেই সিজি যাব খুব ধুনীয়াকৈ। গোটেইখিনি চাউল এনেকৈ স্প্ৰেড কৰি দি দিম। চাউলখিনি দিয়াৰ পিছত আলুখিনি যে মই উলিয়াই থৈছিলোঁ তেতিয়া আলুখিনি দি দিলোঁ ওপৰতে। কেৰাহীটো এবাৰ হাতেৰে ধৰি এনেকৈ লৰাই দিছোঁ যাতে গোটেইখিনি বস্তু ভালকৈ স্প্ৰেড হয়। আৰু তাৰ পাছত ঢাকনিখন ভালকৈ বন্ধ কৰি দিছোঁ। আৰু এই ঢাকনিখনেৰে ষ্টিমটো ওলাই যাব নোৱাৰে। এনেকৈ প্ৰায় 15 মিনিটমান ল' ফ্লেমত ৰখাৰ পাছত এয়া চাওক, চাউলখিনি সিজি আহিছে। এয়া চাউলখিনি দেখিছোঁ ঢাকনিখনেৰে। আৰু এইপিনে মই মাছো ভাজি আছিলোঁ দেই, মাছ আছিলেই ঘৰতে, গতিকে একেলগে মাছো ভাজিছোঁ। 15 মিনিট পিছত গেছ অফ কৰি এয়া মই ঢাকনিখন দাঙি আপোনালোকক দেখুৱাইছোঁ। চাওক, বিৰিয়ানী আমাৰ ৰেডি হৈ গৈছে। চাউলখিনিও ধুনীয়াকৈ সিজি ফুলি আহিছে। এতিয়া মই এইখিনি ছাৰ্ভ কৰি দেখাম। খুব লাহেকৈ এনেকৈ তলৰ পৰা উঠাব লাগে। এয়া চাওক, খাবলৈ বহুত টেষ্টি হয় এনেকৈ বিৰিয়ানী বনালে। আগৰ ভিডিঅ'ত মই অলপ বেলেগ ধৰণে বনাইছিলোঁ, আজি অলপ বেলেগ ধৰণেৰে বনালোঁ। গোটেইখিনি এনেকৈ ছাৰ্ভ কৰি লওঁ, তাৰ পাছতে আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আজি ছানডে দুপৰীয়াৰ আমাৰ লাঞ্চ। বিৰিয়ানী লৈ লৈছোঁ ধুনীয়াকৈ। তাৰ লগতে এতিয়া মাছ ভাজি আছিলোঁ যে মাছ লৈছোঁ, আৰু কণী বইল কৰি লৈছিলোঁ। বিৰিয়ানীৰ লগত কণী খাই খুব ভাল লাগে। লগত লৈছোঁ কেঁচা পিঁয়াজ। এয়াই আজি আমাৰ দুপৰীয়াৰ খানা। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।